ভিডিঅ'টো পুৰা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে দেখিছে পুষ্পাহনাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। যিহেতু মই পুষ্পাহনা ৰাতি তিয়াই থ'ম, সেইটো কাৰণে আপোনালোকক দেখাবলৈ কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। দেখিছে এয়া মই পুষ্পাহনা 3টা লৈ লৈছোঁ। যিহেতু ৰাতি তিয়াই থ'ম, পুষ্পাহনা মোক 3টা লাগে। মোৰ চুলিখিনি বহুত দীঘল, সেইটো কাৰণে মই পুষ্পাহনা 3টা লওঁ। আপোনালোকৰ যদি চুলিবোৰ শ্বৰ্ট চুলি থাকে তেতিয়াহ'লে আপোনালোকে এটা ইউজ কৰিব পাৰে। চাহপাত লৈ লৈছোঁ, অলপ চাহৰ ডেক্সিত উতলাই তাত দি দিম। তেতিয়া চুলিৰ যিটো মানে কালাৰ কৰিম বুলি ভাবিলে অলপ কালাৰিং হয়। তাৰপিছতে তাত মই এটা কণী এড কৰি দিছোঁ। পুষ্পাহনাটো অলৰেডি কালাৰিঙে থাকে, তাৰ উপৰিও মই অলপ চাহপাত দি দিওঁ যিহেতু কালাৰটো আৰু ভাল হয়। তাৰপিছত কণী এড কৰিছোঁ। আপোনালোকে তাত দৈও এড কৰিব পাৰে, মই কিন্তু কৰা নাই। মোৰ যিহেতু চৰ্দি লাগি আছে, এতিয়া ৰাতি তিয়াই থৈ দিলোঁ। তাৰপিছত নেক্সট ডে মৰ্ণিঙত মই সেইখিনি এপ্লাই কৰিম। যিহেতু আপোনালোকে পাৰ্লাৰ নোযোৱাকৈ ঘৰতে ইউজ কৰিব পাৰে। এয়া দেখিছে মই চুলিখিনি 2টা পাৰ্টত ফনিয়াই লৈছোঁ। যিহেতু ফনিয়াই লোৱাৰ পাছত মই তাত এপ্লাই কৰিম। য'ত ভাঙি লোৱাৰ খুবেই প্ৰয়োজন, নহ'লে দিগদাৰ হয় এপ্লাই কৰিবৰ কাৰণে। আপোনালোকে সকলোৱে নুপুৰ হেনাও লগাব পাৰে, পুষ্পাহনাও লগাব পাৰে, কোনো কথা নাই। কিন্তু নুপুৰ হেনাটো মোৰ শ্বুট নকৰে, সেইটো কাৰণে মই পুষ্পাহনাটো ইউজ কৰোঁ। আপোনালোকে নুপুৰ হেনাও ইউজ কৰিব পাৰে, যাৰ যিটো শ্বুট কৰে, যোনে যিটো ভাল পায় সেইটো ইউজ কৰিব পাৰে। মই পুষ্পাহনাটো লগাই বিৰাটেই ভাল পাওঁ আৰু মই বহুত বছৰ হ'ল পুষ্পাহনাটো লগোৱা। কিন্তু বিয়া হ'ব পৰা মই প্ৰায় অকণ কমি গৈছিলে হেয়াৰ কেয়াৰ কৰা, কিন্তু এতিয়া বেটি ডাঙৰ হৈছে, সেইটো কাৰণে মই আকৌ হেয়াৰ কেয়াৰ ল'বলৈ বিচাৰিছোঁ। তাৰপিছত মই পুষ্পাহনাকেইটা উইকলি ইউজ কৰোঁ 3টাকৈ। এতিয়া তাত মই কণীও দিওঁ, দৈও এড কৰি দিওঁ, কিন্তু মই এতিয়া দৈ দিয়া নাই যিহেতু মোৰ চৰ্দি হৈ আছে, সেইটো কাৰণে মই কণী তাত এড কৰিছোঁ। কণী দিলে চুলিখিনি বহুত চিল্কি হয়, স্মুথ হয়। আপোনালোকে ইউজ কৰি চাব পাৰে। এয়া দেখিছে মই ঘৰতে পাৰ্লাৰ নোযোৱাকৈ কেনেকৈ এপ্লাই কৰিছোঁ। সকলোৱে ঘৰতে ইউজ কৰিব পাৰে পাৰ্লাৰ নোযোৱাকৈ। 2টা পাৰ্টত চুলিখিনিক ভাগ কৰি এনেধৰণে লগাই গৈ থাকিব। দেখিছে মই লগাই গৈ আছোঁ। দীঘল চুলি হ'লে অলপ নিজে লগাবলৈ কষ্ট হয়, তথাপিতো মই নিজেই লগাই ভাল পাওঁ। মই এটা পাৰ্টত লগোৱা হৈ গ'ল, তাৰপিছত মই নেক্সট পাৰ্টটোত লগাই দিছোঁ। লগাওঁতে সদায় এইটো মন কৰিব যে সদায় চাফা কাপোৰ নিপিন্ধিব, বগা কাপোৰটো এনেও নিপিন্ধিব। যিহেতু পূৰা কালাৰ হয়, মোৰ গোটেই কাপোৰ বেয়া হৈ গ'ল, সেইটো কাৰণে মই অলপ বেয়া মেক্সি এটা পিন্ধি লৈছোঁ। তাৰপিছত মই এনেকৈ তল ওপৰ কৰি বান্ধ কৰি দিছোঁ। বান্ধ কৰি দিয়াৰ পাছত তাত আকৌ কিনাৰত থাকি গ'লে আপোনালোকে লগাই ল'ব পাৰে। এতিয়া মই গোটেইখিনি তল ওপৰ কৰি বান্ধ কৰি লগোৱা হৈ গ'ল। তাৰপিছত মই ক্লিপ বিচাৰি ফুৰিছোঁ, যিহেতু মোৰ পুৰণা অভ্যাস ক্লিপ থৈ মই বিচাৰি ফুৰা। এয়া দেখিছে বিচাৰি পালোঁ মই। তাৰপিছত অলপ থাকি গৈছিলে, সেইখিনিও ওপৰত লগাই ল'লোঁ। বেটিয়ে ডিষ্টাৰ্ব দিবলৈতো আহিলেই। তাৰ পাছত যিবোৰ পেষ্টলৈ বাগৰি আহে সেইখিনি মোহাৰি লৈছোঁ। তাৰপিছত মই 3 ঘণ্টামানৰ পাছত মই ধুই দিলোঁ। প্ৰায় মই 3 ঘণ্টা ৰাখিলোঁ। তাৰপৰা ধুনীয়াকৈ চুলিখিনি জোকাৰি দিছোঁ। এয়া দেখিছে ধুই দিয়াৰ পাছৰ দৃশ্য। এনেকৈ আপোনালোকে ইউজ কৰিব পাৰে। যদি ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। বাই বাই।